মোৰ নাম মণিলাল টাই মোৰ ঘৰ আপোনাৰ ওপৰ হগুনপৰা গাঁও মই মানে খেতিয়ক বুলি ধৰোঁ আৰু ক'বলৈ গ'লে এইখন সমস্যাৰ বিষয়ে ক'বলৈ গ'লে সাংঘাতিক মানে এই সময়ত জৰুল আৰু খোৱা পানীৰ সমস্যাটো কি আপোনাৰ বাৰিষাৰ দিনত আপোনাৰ য'ত নেকি পাৰ্চনেল টিউবৱেল আছে তাৰ পৰা কালেকশ্যন কৰিবলগীয়া হয় তাকো মানে দুবাৰ তিনিবাৰ ফিল্টাৰ কৰি পেলাই খাবলগীয়া হয় য'ত নাই ওখ টিউবৱেল তেনেকুৱা ক্ষেত্ৰত এই ঘোলা পানীকে ফিল্টাৰ কৰি পেলাই খাবলগীয়া হয় 7 বছৰ 8 বছৰৰ আগত মানে মহামাৰীৰ নিচিনা দেখা দিছিলে এনেকুৱা ডায়েৰিয়া মানে পেজ চলাত বহুত মানে উঠি অহা যুৱক আনকি ল'ৰা সৰু কেঁচুৱালৈকে মানে তেতিয়া আমি আতংকত মানে এনেকুৱা থাকিবলগীয়া হৈছিলে শেষত গৈ পেলাই আমি নিজকে বুজিলোগৈ যে এই পানীৰ পৰা বেমাৰটো হৈছে জল জীৱন বুলি এটা স্কিম এটা আহিছে তাকেই এইখন আৰু পাইপ এতিয়া ফুটি গৈ আছে আমি ভাবিছোঁ নিশ্চয় পাম আশাটো আমি যথেষ্ট আশাটো কৰিছোঁ কাৰণ এইখিনিৰ পৰা বেমাৰ আজাৰৰ পৰা আমি বহুত পৰিমাণে আমি এইটো মানে বেমাৰ আজাৰটো বহুত পৰিমাণে হ্ৰাসপাত হ'ব নহ'লে কিছু মানুহে টিউবৱেলৰ অভাৱত এনেকুৱা য'ত নেকি দুবাৰ তিনিবাৰ ব্ৰহ্মপুত্ৰৰ পানী ফিল্টাৰ কৰি পেলাই খাবলগীয়া হৈছে